নাজানো, কিন্তু মোৰ এনেকুৱা অনুভৱ হয় মোৰ ট্ৰেইনত আৰম্ভ হোৱা প্ৰেম কাহিনী হয়তো ট্ৰেইনতে শেষ। সেইদিনা পৰীক্ষাৰ অন্তত আমি একেখন ট্ৰেইনতে একেটা ডবাতে ঘৰলৈ উভতিছিলোঁ। সেইদিনা ট্ৰেইনত আপুনি লাজ ভাৱেৰে মোলৈ চোৱা, মিচিকিয়াকৈ হহা, মাজে মাজে আপুনি নিজে খোৱা বস্তু কিবা অলপ মোলৈ আগবঢ়োৱা, কথাবোৰ এতিয়া মনত পৰিলে ক'ব নোৱাৰাকৈ চকুলো বৈ আহে। নিশা অলপ দেৰি হোৱাত গুৱাহাটী ষ্টেচনৰ পৰা উবেৰত মই আপোনাক ঘৰত থৈ আহিছিলোঁ। এয়াই হয়তো শেষ। এই কথাটো মনলৈ অহাত সেইদিনা ৰাতি কিমান দেৰিলৈ চকুলোৰে গাৰুটো তিতি আছিল গমেই নাপালোঁ। আপুনি কেনেকৈ হঠাৎ মোৰ জীৱনলৈ আহিল, কেনেকৈ মই আপোনাৰ পদুম ফুলৰ পাহিৰ নিচিনাই ধুনীয়া চকুজুৰি আৰু সেই ধুনীয়া হাঁহিটোৰ প্ৰেমত পৰিলোঁ, একো গমেই নাপালোঁ। এইটোও সত্য যে আপোনাক হয়তো কেতিয়াও পাহৰিব নোৱাৰিম।